গামোচা চাই আছে ককাইদেৱে এইখন চাওক মনোজ ভাইক গিফ্ট কৰিছিলে মই ভিডিঅ'ত দেখিছিলোঁ আজি চাবলৈ আহিছোঁ চাওক ইমান ধুনীয়াকৈ লাগিছে ন কি ক'ম যিজনে এখন বনাইছে ন তেখেতক মানে শতকোটি প্ৰণাম কৰিছোঁ নমস্কাৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি 20 নৱেম্বৰ আমি কাইলৈ ৰাতিপুৱা মেচুকা গৈ আছোঁ মোৰ লগত আছে ডান্সাৰ ভাই আৰু লগত আছে 3জন আমি টোটেল মানে 5জন হ'ম মোৰ গাড়ীত বিজি হৈ আছে পুৰা কামত এডিটিং কৰি আছে ভিডিঅ' এডিটিং কৰি আছে সকলোৱে মৰমৰ মনোজ ভাই মাজুলীত ৰাস চাবলৈ গৈ আছিলে মনোজ ভাই আহি এতিয়া ঘৰত পালেহি মনোজ ভাই আৰু বৰ্মন এতিয়া ডান্সাৰ ভাই আৰু মই গৈ পেলাই মনোজ ভাই ঘৰৰ পৰা এপাক আহোঁগৈ ৰাস কেনেকুৱা আছিলে কি কথা অলপ খবৰ খাতি লৈ আহোঁ মনোজ ভাই ঘৰলৈ আহিলোঁ ৰাস চাই কেনেকুৱা পালে কি কথা অকণমান মনোজ ভাইৰ পৰা জানো চবে বহুত ভাল লাগিলে প্ৰথমবাৰ গৈছোঁ প্ৰথমবাৰ মাজুলী গৈছোঁ আৰু প্ৰথমবাৰ ৰাস চাইছোঁ ইমানেই ভাল লাগিলে ৰাস চাই উঠি আহিবলৈ মন নাছিলে আৰু এইটো মনোজ ভাই যিটো টুপিটো পিন্ধি আছে আপোনালোকে যিটো টুপি দেখিছে এই টুপিটো মেটেকাৰ পৰা বনোৱা হয় মাজুলীৰ পৰা আনিছে চাওক কষ্টুৰি চানা আৰু কষ্টৰি আজি বহুত ফূৰ্তি মানে বাপেক বহুত দিন নাছিলেতো আজি ঘৰলৈ আহিছে তাই পুৰা খুচি আজি পুৰা খুচি একদম যোৱাই নাই ওচৰৰ পৰা আৰু গ'লো খুব ভাল লাগিলে বহুত ভাল লাগিলে মাজুলী মানুহৰ মৰম চেনেহ আদৰ সাদৰ তাৰপৰা মাজুলীৰ কলা সংস্কৃতি আৰু মুখাশিল্প চালোঁ মুঠতে সত্ৰ 3খন সত্ৰ গ'লোঁ দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰ তাৰপৰা চামগুৰি সত্ৰৰ মুখাশিল্প ৰাতি আকৌ ৰাস চালোঁ মুঠতে একদম মানে বহুত ভাল লাগিলে এতিয়া ভিডিঅ'বিলাক কণ্টিনিউ আহি থাকিব আৰু 3-4টামান ভিডিঅ' আহিব চাগে মাজুলী আহিব কণ্টিনিউ আহি যাব অহাকালিৰ পৰা একদম আহি থাকিব আপোনালোকেতো চাবই আমিও চাম চবেই চাম আৰু ৰাস আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'ত চাব মজাকে একদম মানে আৰু যিখিনি পাৰোঁ মই তুলিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা আমি কৰিম চবেই চাম আৰু মোক ফেচবুকত ইনষ্টা কি কয় ইউটিউবত মোৰ ইমান নাচাই বা মোৰ ভিডিঅ' হয় ফেচবুকত মোক বহুতে সোধে মনোজ ভাই আপোনাৰ ওচৰ নি মই জোনাইত থাকোঁ বুলি হয় মনোজ ভাই মোৰ ঘৰৰ ওচৰতে 1 কিলোমিটাৰমান হয় ওচৰতে ঘৰ ওচৰতে থাকে দাদাই ঘৰটো লখিমপুৰ বগী নদীত হয় লখিমপুৰত হয় কিন্তু আমাৰ ইয়াতে থাকে কৰ্মৰত হিচাপে আৰু এয়াই আৰু আমি ওচৰে পাজৰে আৰু আপোনালোকে যিমান মৰম দিছে তাতকে 1000 গুণ মৰম দি পেলাই মনোজ ভাইক বহুত জল্দি মিলিয়ন কৰিব লাগে এইটো বি 2022 চনৰ ভিতৰত চবে টাৰ্গেট ল'ব লাগে আমি চবে আমাৰ মৰমৰ মনোজ ভাইক হয় আৰু আপোনালোকে জানে মনোজ ভাই মানে এনেকুৱা চিম্পল মানুহ এনেকুৱা এটা ময়ো বহুত জেগা ঘূৰিছোঁ এনেকুৱা পোৱাই নাই তাৰমানে একদম সহজ সৰল সাধাৰণ ল'ৰা সেইকাৰণে আমি চবে মৰম দি যিমান পাৰোঁ 2022ৰ ভিতৰত মনোজ ভাইক মিলিয়ন বনাই দিব লাগে চবে আৰু আপোনালোকে যদি মৰম কৰে পাৰিবই নাই আপুনি অলপ মোক এতিয়া শক্তিটো দিলে যেন পাইছোঁ জবটো দিলে যেন পাইছোঁ সঁচাকৈ এইটো মই ভাবিব লাগিব অহা বছৰ মানে এতিয়াতো নতুন বছৰ আহিলেই আৰু সেইকাৰণে মনোজ ভাই একদম পানীতকৈ পানী একদম কোমল কি কথা এইটো আতিগুৰি নহয় মানে কি কথা আহি গ'লে বুজি আছো ইমানেই ভাল সেইকাৰণে আপোনালোকে 1 মিলিয়ন সোনকালে কৰি দিয়ে আৰু লাগিবই অহা বছৰ 22 চনৰ ভিতৰত আৰু মানে কথা এটা আছে ৰাইজে নখ জোকাৰিলে নৈবই এইটো কথা মানে শ্বৰ্টকাটকে কৈ পালে নাই ৰাইজে যথেষ্টখিনি মৰম দিছে আৰু মাজুলীলৈ গৈ বহুতক লগ পাইছোঁ বহুতো আমাৰ পৰিয়ালবৰ্গক লগ পাইছোঁ একদম বহুত সুখী হৈছোঁ বহুত ভাল লাগিছে আৰু দাদাসকল কালি মেচুকালৈ যাব মেচুকাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আৰু মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ যাত্ৰা শুভ হওক মংগলময় হওক একদম ধুনীয়া হওক একদম পুৰা মজা হওক ফাটাফাটি হওক ধন্যবাদ আৰু বেছি টাইম নলওঁ মনোজ ভাই যিহেতু 2-3 দিনৰ পিছত ঘৰত আহিছে অকণমান আৰাম কৰক এতিয়া আমিও ওলাই যাওঁ এইবিলাক আৰু ক'বলগীয়া নহয় আৰু মইনো ক'ৰ ডাঙৰ মানুহটো আৰু এইফালে আমাৰ চবৰে মৰমৰ বৰ্মন মিষ্টাৰ বৰ্মন নামেৰে জনাজাত বৰ্মন কি ক'বা ৰাস চাই কেনেকুৱা লাগিলে ৰাস চাই বিৰাট ভাল লাগিলে যিহেতু আমি সকলোতে ঘূৰিলোঁ আৰু 2 দিনমানহে থাকিলোঁ অকল সেনেকুৱা লাগিলে কিন্তু আমাক ঘৰৰ কথা একেবাৰে পাহৰি গৈছিলোঁ যিহেতু কিন্তু মানে অহাৰ পিছত আকৌ ভাবিলোঁ আকৌ এবাৰ যাম বোলো কি কথা বোলো ভাল লাগিলে বৰ্মনে মনেকে কথা এটা ক'লে মোক তাতে বোলে কোনোবা গোপী এজনী পচন্দ কৰি আহিলে অহা বছৰ আকৌ যাব বোলে অহা বছৰ নিশ্চয় তাকে আমি পাতি আছো এতিয়া তামোল পাণ পেলাবলৈ যাওঁ নে কি বোলে আমাৰ চেষ্টা চলি আছে বৰ্মনৰ কাৰণে
আৰু বৰ্মনকো আপোনালোকে যিমান মৰম দিছে আৰু মৰম দি হয়। বৰ্মনকো আগলৈ বঢ়াব লাগে। মানে বৰ্মনে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে। আপোনালোকে চেষ্টা কৰিছোঁ। আপোনালোকৰ যিমান মৰম দিছে আপোনালোকে আৰু তাতকৈ বেছি মৰম দিয়ক। সেনেকুৱা নহয় আৰু আমাৰ যিটোটা বহুত ভাল আছে মৰমীয়াল যিহেতু সকলোৱে ছাপোৰ্ট কৰক। আমাৰ যিটো আকৌ যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে সকলোৱে আৰু ভিডিঅ'টো চাই থাকক। তাকে তো বৰ্মনৰ এতিয়া আহিছে সিহঁতি বৰ্মন এতিয়া আমি চবে মনোজ ভাই ঘৰত আছো। আমি আহি সিও পাইছোঁ ঘৰত যাব, আমিও কাইলৈ মেচুকা যাম। ইমান টাইম নলওঁ বাৰু। হৈ গ'ল মজা মেচুকা কাইলৈ ভালে ভালে যাব আৰু ঠিক আছে। আৰু ভিডিঅ'বিলাক চাবলৈ পাম, আমিতো চাবলৈ নাপাম। তাই মেচুকাত মানে নেটৱৰ্কটো নাপায়। তাৰ পৰা আহিয়ে ভিডিঅ'বিলাক চাম। হয় নিশ্চয় আহি চাব বাৰু। ধন্যবাদ বৰ্মন। থেংক ইউ, ধন্যবাদ। এইফালে আছে আমাৰ চবৰে মৰমৰ কস্তুৰী। আৰু আমাৰ মনোজ ভাই ধৰম পত্নী জোনমণি। ইমান ধুনীয়াকে আপোনালোকে মোক মানে হিচাপে জানে যে মই মানে কৈ দিওঁ আৰু আমাক বহুত ধুনীয়াকে চাহ তাহ খোৱালা, তাৰ কাৰণে ধন্যবাদ। থেংক ইউ। আৰু জোনমণি ভিডিঅ' বিলাক আপোনালোকে চাই আৰু কি ক'ম আৰু গোটেই দেখিয়ে আছে মনোজ ভাই চব। আৰু ঘৰটো এইটো দেখিছে, মই এবাৰ দেখাই দিছো ধুনীয়াকে। এইটো মনোজ ভাই নতুন ৰুমটো। এইফালে আমাৰ মনোজ ভাই, ডান্সাৰ ভাই, বৰ্মন আৰু এই চোফাৰযোৰ। মই তাৰমানে আজিহে আহিছো, তো আহি এনেকুৱা লাগিলে মানে বহুত দিন ঘৰটোত আহি আছো। নাই আগতে আহিছো, এই ৰুমটোত প্ৰথমবাৰ আহিছো। তো ভিডিঅ'ত দেখি থাকো যে সেইকাৰণে লাগিলে মানে আগতেও আহি থকা আগতে লাগিলে। A few moments later. এইটো হৈ গ'ল শ্লিপিং বেগ। ইয়াতে কিছুমান মেডিচিন লৈছোঁ। গ্ৰীণ টি, কেক, মেগী, কল এইবোৰ আৰু কিবা কিবি এনেকুৱা ৰাস্তাত তাত আমি একেদিনাই যামতো ইয়াৰ পৰা। ৰাস্তাত খাবৰ কাৰণে ব্ৰেকফাষ্ট গোটেইখিনি ইয়াৰ পৰাই বস্তুবিলাক লৈ লৈছোঁ। আন্দা বইল কৰি আছোঁ ইফালে। বেগ চেগ পেকিং কৰা হৈ গ'ল। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বহুত জল্দি লগ পাম পুনৰ নতুন ভিডিঅ' এটা লৈ। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক। বাই বাই।